নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মন্দিৰলৈ যাওঁ বুলি ভাবিছোঁ। আজি যিহেতু ডিউটি ছুটি আছে, মন্দিৰলৈ যাওঁ। এয়া ইহঁতি আহি আছে, সিহঁতৰ লগতে যাম আমি একেলগতে। মন্দিৰলৈ যাবলৈ অলপ দূৰ হয়, যিহেতু আমি অলপ আগত আমি বাছত আহিলোঁ, আকৌ এতিয়া অটত গৈ আছোঁ। অলপ দূৰ হয় কাৰণে অট আৰু ৰিজাৰ্ভ কৰি যাবলগীয়া হৈছে। 150 টকা লৈছে। গৈ আছোঁ এতিয়া। এয়া আমি আহি আছোঁ, আমি 5 জনে গৈ আছোঁ এতিয়া আমি মন্দিৰলৈ। আমাৰ লগত আহিছে অবিনাশ মৰাণ আহিছে, আৰু আহিছে আপোনাৰ পৰাগ সন্দিকৈ আহিছে, নিখিল ঢেকীয়াল ফুকন আহিছে, আৰু মইতো আহিছোঁৱেই। আৰু মোৰ মানুহজনী আহিছে কবিতা চেতিয়া। আমি সকলোৱে গৈ আছোঁ এতিয়া। অট' এখনত গৈ থকা হৈছে। আৰু কিমান ধুনীয়া চাওকচোন, ৰাস্তা পদূলিবোৰ খুব ধুনীয়া দেখিবলৈ, একদম যেন খুব ভাল লাগে এনেই থাকি। আৰু তেনেকৈ ঘূৰি পকিও অকণমান ভাল লাগে ৰাস্তা পদূলি, যিহেতু ৰাস্তা পদূলিবোৰ খুব ধুনীয়া। এয়া আমি একদম অটত আহিলোঁ, বাছত আহিলোঁ, আহি আৰু এইয়া দেখিছে নহয়, আমাৰ মন্দিৰৰ গেটখন পালোহি এতিয়া। আৰু আমি এই চিৰিৰে বগাই একেবাৰে মন্দিৰৰ ওপৰলৈ যাম। আৰু মন্দিৰ পালোহি আমি। এতিয়া এইডোখৰ চিৰি বগাই যাব লাগিব ওপৰত। এনেকৈ পাহাৰৰ ওপৰত আছে মন্দিৰটো, তালৈ যাব লাগিব। এই চিৰিয়ে এনেকৈ বগাই গৈ থাকিব লাগিব। আহক যাওঁ, আহক। ইয়াৰ পৰা আৰম্ভ কৰি এইডোখৰ এনেই অকণমান ঠাণ্ডা ল'বৰ কাৰণে অকণমান জিৰণি কোঠা বুলি ক'ব পাৰি আৰু তেনেকৈ। আমিয়ে কওঁ আৰু তেনেকৈ। আৰু ইয়াত বেলেগে কেনেকৈ ইয়াত পূজা পাচল কৰে, আৰু আমি অকণমান ঠাণ্ডা ল'বৰ কাৰণে দিছে বুলিয়ে ভাবিছোঁ আৰু তেনেকৈ। আহক আৰু আগলৈ গৈ থাকোঁ। এয়া আমাৰ লগত অবিনাশ মৰাণ, এয়া পৰাগ সন্দিকৈ, এয়া নিখিল ঢেকীয়াল ফুকন। আহক আগলৈ আহক। আমাৰ কেমেৰামেনো আহি আছে আৰু কবিতা চেতিয়া। গৈ আছোঁ। এয়া আৰু এখন গেট পালোহি। গৈ আছোঁ দেই। ইয়াত চাওক, এয়া অকণমান বহি ইয়াত জিৰাব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ ইয়াত বহিব পৰা এনেই বনাই থৈ দিয়া আছে খুব ধুনীয়াকৈ। এয়া তামিলাখৰ গৈ আছোঁ। এয়া বেছি ওখৰলৈ উঠিবলগীয়া হৈ গৈ আছে। আমি এতিয়া অকণমান দিগদাৰ হৈছে, পানীও অনা নহ'ল, খাবলৈ পিয়াহে লাগিছে এতিয়া। ভাগৰ লাগি গৈছে আৰু আহি ক'ৰবাত গছ এজোপা পালে অকণমান দেৰি ৰখি দিবলৈ মন যায়। ৰ'দটো যি গৰম, তামিলনাডুতো আৰু গৰমৰ কথা আপোনালোকক কৈছোঁৱেই। তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে যিহেতু আমি আহিছোঁ ওলাই, তেনেহ'লে গৈ চাওঁ। বহুত ওপৰলৈ উঠি যাবলগীয়া আছে, চাওকচোন। বহুত ওপৰলৈ এনেকৈ উঠি যাব লাগিব। বহুত ওপৰ, পাহাৰৰ ওপৰত আছে বহুতখিনি। আহি আছোঁ আৰু ভাগৰ লাগি গৈছে, কি বহুত অহা হৈছে। এইকেইটাতো আৰু একেবাৰে ভাগৰি শেষেই হৈ গৈছে আৰু সিহঁতি ফেফাই গৈছেগৈ দেই, পূৰা ফেফাই গৈছে, দেখিছে নহয়। তথাপিও আহি আছোঁ। পাহাৰত খোজকঢ়া যিহেতু আমাৰ অভ্যাস নাই, আমি প্ৰথম এনেকৈ খোজকঢ়াৰ নিচিনা হৈছে। আৰু ঠাণ্ডাত অকণমান দেৰি ৰখি দিওঁ বুলি কৈছে সিহঁতি, সেইকাৰণে অকণমান দেৰি ৰখি দিছোঁ। আৰু ফটো মাৰিছে আৰু সিহঁতি। আৰু আহি আছোঁ আৰু আকৌ আৰম্ভ কৰিছোঁ যাবলৈ। এবাৰ অকণমান দেৰি ৰখি ল'লোঁ, যিহেতু বহুতখিনি উঠিবলগীয়া হৈছে। চব বহুত উঠিবলগীয়া হৈছে। গৈ আছোঁ আৰু এনেকৈ। সিহঁতি আহি আছে, ভাগৰি গৈছে বেচেৰা। আহি পালোহি আৰু মাস্কখনো পিন্ধি ল'লোঁ। এয়া গেট এইখন, আৰু এইখন গেট। ইয়াৰ পৰা নাই, এইডোখৰ মন্দিৰলৈ অকণমান লাগি যাব। আহক আপোনালোকক কিমানখিনি ভিতৰৰ হেৰিবিলাক দেখুৱাব পাৰোঁ তাকে দেখুৱাওঁ। এয়া এজন বহি আছে ইয়াতে। ইয়াত পূজা পাচল কৰে। তেনেকৈ প্ৰতিখন গেটতে তেনেকৈ খুব ধুনীয়াকৈ সযতনে ৰাখিছে, তেনেকুৱা ভগৱানৰ মূৰ্তি। আহক আৰু আগবাঢ়ি যাওঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ আৰু মন্দিৰটোহে।
এয়া আহি পালোহি আৰু এয়া মন্দিৰ আহি পালোহি যিহেতু ইয়াতে ওচৰতে দোকান এখনো আছে ইয়াতে ধূপ চাকি বাতি কি লাগে আৰু নিজৰ এইবিলাক ল'ব পাৰে ইয়াতে খুব ধুনীয়াকৈ আৰু এতিয়া ক'লৈ গ'লে চেণ্ডেলটো পিন্ধা নাই একদম এইবিলাক গৰম হৈ আছে পূৰা ভৰিটো পুৰিছে তথাপি ইয়াত এতিয়া কিমানমান চি হ'ব আমাৰ ইয়াত কিমানমান চি হ'ব 100-150মান হ'বনে 150 তেনেকুৱাই হ'ব এইখিনি বগাই যাব লাগিব এতিয়া ওপৰলৈ মন্দিৰ আহকচোন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমানখিনি পাৰোঁ আৰু ভিতৰততো কেমেৰাটো এলাও নাই বুলি কৈছে তথাপি কিমানখিনি পাৰোঁ দেখুৱাওঁ আপোনালোকক আহক দোকানত কিবা এটা লৈ লওঁ বটল এটা ল'লোঁ আৰু তেল লৈছোঁ চলাই এটা লৈছোঁ তেনেকৈ আৰু বেলেগ প্ৰসাদ বুলিবলৈতো তেনেকৈ একো নাই দেখাই নাচোন তেনেকৈ এনেকৈ আৰু কিবা এটা ধূপ চাকি এটা চাহি নিদিলি এয়াই ভগৱানৰ পবিত্ৰ স্থানডোখৰ পালোহি আৰু এয়া উলগেটিও লৈ ল'লোঁ ভগৱানৰ নামত কৃষ্ণ প্ৰভু ঈশ্বৰ ভগৱানে মংগল কৰক সকলোৰে যাতে আমি আহি পালোহি আৰু এয়া ভিতৰডোখৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু কেমেৰা ইয়াত কৰিব নোৱাৰে বুলি কৈছেচোন তথাপি এনেই অকণমান যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাই চাওঁ আহক অকণমান দেখুৱাই দিছোঁ চাওঁ ভিতৰখন খুব পৰিষ্কাৰ খুব ধুনীয়াকৈ ৰখা হৈছে ইয়াৰ ভিতৰডোখৰ দেই আগফালে কেমেৰা কৰিব দিয়া নাই তথাপিও আমি মনে মনে দেখুৱাবলৈ বিচাৰিছোঁ এইবিলাক এনেকৈ কৰি ধুনীয়াকৈ আৰু যিমানখিনি পাৰিছোঁ এনেকৈ দেখুৱাইছোঁ এয়া ময়ূৰ পক্ষী এজনী ইয়াতে বহি আছে দেখুৱাই দিছোঁ আপোনাক এয়া ময়ূৰ পক্ষী ইয়াতে আছে খুব ধুনীয়াকৈ এয়া চাওকচোন অকণমান খুব ধুনীয়াকৈ ওপৰডোখৰ অকণমান দেখোঁ এইবিলাক পাছফালে যিহেতু আহোঁতে আকৌ ইয়াতে এইফালে নতুনকৈ আকৌ মন্দিৰ এইটো বনাই দিছে ইয়াত এতিয়া আহক যাওঁ ভিতৰলৈ নেজানিছিলে দেখিয়ে নাপাইছিলোঁ তথাপিও এতিয়া পিছত সিহঁতি কওঁতে দেখিছোঁ আৰু এয়া সোমাই আহিছোঁ কিমান ঠাণ্ডা পৰিৱেশ চাওকচোন ইয়াত মানুহৰ ঘৰো নাই অকল মন্দিৰটোৱে আছে আৰু ইয়াত খুব ধুনীয়াকৈ অকল মন্দিৰটোৱে আছে ইয়াত ঘৰ মানুহৰ সমাগম বহুত কম আহে মানুহ কিন্তু বহুত কম ভিতৰ সেইটো কেমেৰা আকৌ ভিতৰত এলাও আছে নাই মই নাজানো তথাপি ভিডিঅ'টো কৰি আহিছোঁ যিহেতু আপোনালোকক দেখুৱাই আছোঁ সেইটো কাৰণে ভিতৰত চাওঁ কি হয় ভিতৰডোখৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এয়া ভিতৰলৈতো সোমাবলৈ চাওঁ চেষ্টা কৰি চাওঁ যদি পাৰোঁ আৰু ভিডিঅ' কৰি দেখুৱাম আপোনালোকক ইয়াতে চাকি বন্তি জ্বলাব পাৰোঁ নেকি আপোনালোকক দেখুৱাইছোঁ মই এই শিলবিলাক এনেকৈ জাপি ৰাখিছে কি কাৰণে জাপি ৰাখিছে মই ঠিক ধৰিব পৰা নাই সেইটো কাৰণে আপোনালোককো এবাৰ দেখুৱাই চাওঁ বুলি ভাবিলোঁ ইয়াত চাওকচোন প্ৰত্যেকডোখৰতে তেনেকৈ খুব ধুনীয়াকৈ জাপি থৈ দি আছে এই আগলৈকে তেনেকৈ সেই ইয়ালৈকে আছে এইবিলাক আৰু আপোনালোকক দেখুৱাইছোঁ এইবিলাক এনেকৈ জাপি ৰাখিছে শিলবিলাক এনেকৈ জাপি ৰাখি থৈ দি আছে এইফালেও আছে গোটেই লাইনটো মানে সম্পূৰ্ণ লাইনটো এনেকৈ শিলবিলাক জাপি ৰাখিছে কি কাৰণে জাপি ৰাখিছে মই নাজানো কিন্তু জাপি ৰাখিছে তাকে এনেই দেখাত মই সেইটো কাৰণে দেখি পালোঁ ঘপককৈ সেইটো কাৰণে আপোনালোকক দেখুৱাওঁ বুলি কোনোবাই জানে যদি ক'বচোন মোক কি কাৰণেনো এনেকৈ জাপি ৰাখিছে শিলকেইটা তাৰপিছত আৰু এটা দেখুৱালোঁ এয়া পানী টেংকি এটা আছে ইয়াত যিমানটো মন্দিৰটো এইফালে এইটো এটা মন্দিৰ আছে আকৌ আহিলে মানে এইফালে এটা মন্দিৰ আছে গোটেই মন্দিৰটো মানে সম্পূৰ্ণ পানীখিনি ইয়াৰ পৰা যায় আৰু এইটো এটা পানী টেংকি ইয়াত টেংকিটোতে পানী থাকে আৰু চব গোটেই হেৰিকেইটাত আৰু মন্দিৰটোলৈ চব ইয়াৰ পৰাই পানী যায় মন্দিৰত আৰু পূজা কৰি ওলাই আহিলোঁ ফুটো লগাই দিলে আৰু পূজাৰীয়ে তাৰপৰা এয়া আমি ওলাই আহিলোঁ বাহিৰলৈ মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ এতিয়া আমি আৰু ইয়াৰ ওপৰৰ পৰা আপোনালোকক আৰু একবাৰ দেখুৱাই দিছোঁ আৰু এইবিলাক জেগাবোৰ দেখিছেনে আমি এতিয়া এটা ডাঙৰ শিলৰ ওপৰত উঠি থকা নিচিনা হৈছে যিহেতু মন্দিৰটো এটা শিল আছে এইটো কাটি এনেকৈ কিবা মেচিনে এইবিলাক কাটি মেলি আৰু সমান কৰি এনেকৈ মন্দিৰটো বনাই দিলে
এয়া চাওকচোন কিমান ধুনীয়া, আপোনালোকে হয়তো আহিলে মানে খুব ধুনীয়া দেখিব, কিন্তু এতিয়া হয়তো মোবাইলত অকণমান দেখিবলৈ অকণমান দিগদাৰো হৈছে, গতিকে নিজে আহিলে খুব ভাল লাগিব। কেতিয়াবা আহিব, চাব পাৰিব এইবিলাক জেগা। এইটো বুলিয়ে নহয় আৰু ডাঙৰ ডাঙৰ মন্দিৰ আছে। এইবিলাক দেখিছে ফুলনি বাগিচা, আৰু ইয়াত মন্দিৰৰ কাষতে এইখন ৱালখন আছে, ইয়াৰ কাষতে ফুল আছে, ইয়াত ধুনীয়া ধুনীয়া ফুল আছে, ইয়াত খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। কিমান ধুনীয়াকৈ ৰাখিছে চাওকচোন, দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু যাতে আমি এতিয়া যিহেতু আমি অসমৰ মানুহ তামিলনাডুলৈ আহিছোঁ, আমি কৈছোঁ ইয়াত ধুনীয়া লাগিছে, অইন এজন মানুহ আহি আকৌ ইয়াত এনেকৈ ধুনীয়া লাগিছে বুলি ক'ব, তেনেকৈ আৰু খুব ধুনীয়া ভাল লাগিছে। কিমান ধুনীয়া সৰু সুৰা এখন ধুনীয়া বাগিচা, আৰু খুব ধুনীয়া তললৈকে এয়া চিৰিডাল এনেকৈ গৈছেগৈ তললৈকে। আমি আহোঁতে এইফালৰ পৰা আহিছিলোঁ, অকণমান তলৰ পৰা আহিছোঁ বহুত তললৈ, এই তলডোখৰৰ পৰা আহিছোঁ। মই এতিয়া এই মানুহজন স্থানীয় মানুহ হয়, ব্যক্তি, তেওঁক মই সুধিবলৈ চেষ্টা কৰিছোঁ কিমান দিনৰ বা কিমান বছৰ হ'ল এইটো, কিतना साल हुआ है ये मंदिर? 300 ವರ್ಷ 300 ವರ್ಷ ಹೌದು 300 years हो गया है ना। দেখিছে না কিমান পুৰণি, 300 years साल हो गया है ना। ओके भैया, थैंक यू भैया। এওঁক মই সুধিলোঁ যে 300 বছৰ হৈছে বুলি কৈছে মন্দিৰটো। গতিকে 300 বছৰ কিমানখিনি আগত কেনেকুৱা হৈছিলে মই সেইটো নাজানো, তথাপি এতিয়াতো বহুতখিনি আমি অহা 300 বছৰৰ আগত কিমানখিনি কেনেকুৱা কি আছিলে, এতিয়াতো বহুত উন্নত, মানে খুব ধুনীয়াই দেখিছোঁ। আৰু আহি এতিয়া তলত নামি আহিলোঁ, যিহেতু বহুত গৰম, তলখিনি চেণ্ডেল পিন্ধিবলৈও পোৱা নাই। সেই আহঁত গছজোপা দেখিছেনে, তাৰ তলত কেনেকৈ মানুহ বহি আছে দেখিছেনে, খুব ধুনীয়াকৈ এতিয়া জিৰণি লৈছে। আৰু এইটোৱে পৰিৱেশটো এনেকুৱা, তলৰ ডোখৰ পৰিৱেশ, বহিবলৈও ধুনীয়া জেগা আছে, গছ গছনিয়ে একদম ধুনীয়া আৱৰি আছে। সম্পূৰ্ণকৈ দেখুৱাইছোঁ আপোনালোকক। তাৰপৰা ইয়াত গৰু এজনী বন্ধা আছে, ইয়াত ধুনীয়া গছ এজোপা দেখুৱাম এতিয়া। যিহেতু আমি অসমীয়া মানুহে, যিহেতু আমি হিন্দু সমাজে আমি গৰুক শ্ৰদ্ধা কৰোঁ, শ্ৰদ্ধা কৰি আমি সিহঁতক আমাৰ যেনেকৈ আমাৰ অসমীয়া সংস্কৃতি বিহু যিকোনো বিহুত আমি গৰুক আমি গৰু বিহু হিচাপে এটা দিন আমি উদযাপন কৰোঁ। গতিকে ঠিক তেনেকৈ ইয়াতে তামিলনাডুতো খুব সমাজে, হিন্দু সমাজে তেনেকৈ গৰু খুব পূজা পাচল কৰে, তেনেকৈ ইয়াত তেনেকৈ ৰখা হৈছে। এয়া চাওক, এই মানুহজনে ঘাঁহ উলিয়াই আছে দেখিছেনে, গৰুজনীক ঘাঁহ খাবলৈ দিব, ঘাঁহ খাবলৈ দিবৰ কাৰণে তেওঁ খুব আমাৰ চব একেই বুলিয়ে ক'ব পাৰি আৰু, কিন্তু আমি যেনেকৈ পূজা পাচল কৰোঁ ঠিক ইয়াতো তেনেকৈ পূজা পাচল কৰে গৰু। মন্দিৰৰ পৰা আৰু পূজা পাতল কৰি আৰু যিমানখিনি পাওঁ আপোনালোকক দেখুৱালোঁ। আহি অকণমান দেৰি এনেই আহি থাকোঁতে চিৰি বগাই আহিলোঁ, অকণমান ভাগৰ লাগিলে, যিহেতু গৰমো উঠিছে, অলপ ৰ'দ দি আছে। অকণমান দেৰি বহিছোঁ, আৰু আধা যাবলৈ আছে, অকণমান দেৰি বহি দিছোঁ। লগৰ দুটাও আহি পোৱাহি নাই, সিহঁতৰ কাৰণে অকণমান ৰখি দিছোঁ, অকণমান জীয়াই লৈছোঁ। আৰু এইবাৰ ৰুমলৈ গৈ আছোঁ, আৰু আহি আৰু পালোহি। আৰু এইবাৰ একদম যিমান গৰম, তলডোখৰ নহয় একদম, তেনেকৈ আহি নিজৰ চেণ্ডেলযোৰ পালোহি। যেতিয়া নেকি এইবাৰ তলুকাখন অকণমান ঠাণ্ডা লাগিব, আৰু আহি পালোহি। ইয়াত চেণ্ডেল পিন্ধিলোঁ, চেণ্ডেল পিন্ধি পালোহি, বাই বাই দিলোঁ মন্দিৰত। এবাৰ ৰুমলৈ যাওঁ। আহি আৰু ৰুম পালোহি। ৰুম পাই আৰু ভৰি হাত ধুলোঁ। তাৰপৰা আজি চোলা এটাও কিনিলোঁ। এইটো আপোনালোকক বাৰু নক'লোৱে মই ভিডিঅ'টো বনাই থাকোঁতে। এইটো যাওঁতে এইটো হাত দীঘল চোলা হয়, আৰু যাওঁতে অকণমান গৰম লাগিলে মোৰ, হাত দীঘল যিহেতু চোলাটো বহুত গৰম লাগিলে। তাৰপৰা স্পৰ্টিং এটা লৈ ল'লোঁ দোকানতে, এইটো পিন্ধিয়ে ভিডিঅ' বনালোঁ। যাওঁতে এইটো অকণমান ভিডিঅ' বনালোঁ। তাৰপৰা এতিয়া আহি আৰু ৰুম পালোহি। আজি বহুত গৰম। ৰুমৰ পৰাই আৰু এতিয়া ভৰি হাতকেইটা ধুই মেলি এনেই ৰুমলৈ সোমাই আহোঁতে এইডোখৰতে আপোনালোকক ভাবিলোঁ মই সামৰণিটো মাৰি দিওঁ মোৰ ভিডিঅ'টো। যদি ভাল লাগিলে কমেণ্টত জনাব। মন্দিৰটো দেখুৱালোঁ আপোনালোকক যিমানখিনি পাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।